ব্রহ্ম সত্য
জগতে মিথ্যা অনন্ত কোটি ব্রহ্মাণ্ডরে আমি সস্তা আমার সৃষ্টি যে অধর্মই ধর্ম মহাপাপে পুণ্য এফালৰ পৰা লাভ কৰিবলৈ উচ্চতম এই আগুৰি ভক্তিবিলাককে বিনাশ কৰিবৰ বাবে যুগে যুগে আমি
কৈছে তাকেহে কৈছে অৱশ্যে দুখনে প্ৰভাৱন্তজনে নিশ্চয় কৰিব পিছে প্ৰভু এইবিলাক যি কৰা হ'ল হেৰি এজন উচিত হ'ল প্ৰভু দেৱকী প্ৰভু ইয়াত উচিত অনুচিতৰ প্ৰশ্ন থাকিবই যি যিহকে বিচাৰিছে আমি তাকে দিছোঁ প্ৰভু মহাসমুদ্ৰ অঞ্চলত অঘৰে যে অমৃত বিচৰা আছিল বুলি আপুনি কেনেকৈ জানিলে যদি অমৃতেই বিচাৰিছিল তেন্তে মোৰ নাৰী মূৰ্তি দেখি ভুলটো কিয় স্বয়ং ঈশ্বৰেই যদি নাৰীৰ মুখৰে ওপৰত ভুল যায় তেন্তে অসুৰ নাযাব কিয় প্ৰভু তাৰ অৰ্থ অৰ্থটি পৰিষ্কাৰ অসুৰক মুখিলৈ আপুনি নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপটো ধাৰণ কৰিব পাৰিলেহেঁতেন আচলতে আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এটি দুৰ্বলতা আছে প্ৰভু দেৱকী প্ৰভু আচলতে সেয়া সত্য নহয় তেন্তে মোৰ উদ্দেশ্য বেলেগ মই সংঘৰ্ষ এইখনটো নিবিচাৰোঁ মই সংঘৰ্ষৰ মাজেদিয়ে অনন্ত কাললৈ সৃষ্টি আপুনি মেলাটো বিচাৰোঁ দেৱতা আৰু অসুৰে যদি অমৃত পান কৰিলেহেঁতেন তেন্তে সংঘৰ্ষ একো দেৱকী প্ৰভু এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু অনন্ত কাললৈ মই সৃষ্টি বাকলি পিছে প্ৰভু আপোনাৰেই মোহিনীৰ পাতিব অসুৰকে মুহিব পাৰিলে দেৱতাসকলক কিন্তু প্ৰভু স্পৰ্শ কৰিব নোৱাৰিলে দেৱকী প্ৰভু সত্য কথা সেইটো নহয় মোৰ মোহিনী ৰূপ মোৰ মায়া শক্তি ঈশ্বৰৰ মায়া শক্তিৰ পৰা আজিলৈকে কোনো ফালি যাব পৰা নাই নাৰায়ণ দেৱাদিদেৱ মহাদেৱৰো নাই নেকি প্ৰয়োজন হ'লে তুমি প্ৰমাণ কৰি চাব পাৰা সেই নহওক প্ৰভু নাৰায়ণ নাৰায়ণ নালাগে দেৱকী তুমি ঈশ্বৰৰ মাজতে যুদ্ধ এখন লগাই ৰং চাব নালাগে নাৰৰ বন্ধু কামেই সেয়া প্ৰভু আমি এইবিলাক কথা ক'ত ক'ত লগাই ফুৰা কাৰণে মোক সকলোৱে খুটখুটীয়া নাৰৰ বুলি প্ৰভু পুনঃসভাৰ তোমাৰ অগাচৰণ সহস্ৰ প্ৰতি নিবেদন জনাই এনেকৈ নাৰেৰে মাৰিছি নাই
ও